বন্ধু-বান্ধৱীসকল মোৰ এনে এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বিহু পাতিছে নে কমেণ্টত জনাবচোন। আমাৰ পাতিছোঁ বাৰু, আহিব সকলো বিহু খাবলৈ। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। কি কৰোঁ সকলোবিলাক চাই থাকক আপোনালোকে শেষলৈকে। বিহু বুলি কিনো কৰোঁ আমি, পিঠা পনা বনাম, তাকে দেখুৱাম আৰু। পাতিছে নে? আমাৰ পাতিছোঁ, সকলোৱে আহিব দেই খাবলৈ। আপোনালোকৰ পিঠা পুৰিছে নাই জনাবচোন কমেণ্টত। এয়া আমাৰ পুৰিছোঁ আৰু লাহে ধীৰে। পুৰিবলৈ আৰম্ভ কৰিছোঁহে বাৰু। চয়নিকাই পিঠা পুৰিছে, কেনেকুৱা হৈছে কমেণ্টত জনাবচোন দেই। ধুনীয়াকৈ পুৰিছে, পুৰিব জানিছে আৰু। এয়া নাৰিকল লাড়ু বনাবলৈ লৈছোঁ, লগত চুজি দি দিম। ভাজি আছোঁ এতিয়া অকণমান ৰঙা হোৱালৈকে। আপোনালোকে চাই থাকক। চবেই জানেই আৰু বনাব, মই আৰু কেনেকৈ বনাইছোঁ সেইটোকে দেখুৱাইছোঁ আপোনালোকক। যিহেতু এতিয়া বিহু বতৰ, চবৰ ঘৰতে বনাব। চেনিটো গলাই লৈছোঁ। কৰিবলৈ অথনি পাহৰিয়ে থাকিলোঁ, ল'ৰাই আমনি কৰিলে। এয়া এতিয়া বনাবলৈ দিছোঁ, মই ল'ৰাক লৈ আছোঁ। এয়া বনাই হৈ গৈছে আৰু অলপ আছে তাত। মতা মানুহৰ হাত যে ইমান ভাল হোৱা নাই, ল'ৰাই আমনি কৰিলে, মই বনাবই নোৱাৰিলোঁ। আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পালে সকলো লাইক, কমেণ্ট, শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহে আমি ভিডিঅ'বোৰ দিবলৈ উৎসাহ পাম। আজিলৈ বাই বাই। আকৌ নেক্সট এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। বাই।